প্ৰাঞ্জল আছ নাই ঘৰত? বে ভাই তই আহিলি ব ব ব ব ব ব ব ব বে কি কৰি আছিলে? একে গামোচা চামোচা লৈ ঢুলীয়াটো নিচিনা হৈ আছ দেখোন কিয়? এই বাইদেউ অকণমান কাম কৰি আছিলো। কচোন এতিয়া বাকী খবৰ ঠিকে আছে? তোৰ মাইকী তোৰ খবৰ ভালে আছে? তোৰ মাইকী মানুহৰ খবৰ ভালনে? ৰাতি কি খালে? তোৰ মাইকী মানুহজনী ক্ষীণাই গৈছে, অলপ মাছ মাংস খোৱাবি দেই। তই মোৰ মাইকীৰ খবৰ কিয় লৈছ? একে চৰে। হ'ব দে ৰ, চাহ একাপ বনাই আনো, চাহকে খা। ঐ কেলা, লাল চাহ খাবি নে গাখীৰৰ চাহ খাবি? গাখীৰৰ চাহ আন মক্কেলটো। ঠিক আছে হ'ব দে। এই মিঠা চাহ খাবি নে নিমখ চাহ খাবি? মোৰ হেৰি নাই নহয় নিমখ চাহ খাবলৈ, মিঠা চাহকে লৈ আজা। ঠিক আছে হ'ব দে। এই চেনি 2 চামুচ দিম নে 1 চামুচ দিম? ঘৈণীয়া 1 চামুচ দি আনিবি যা। ঠিক আছে হ'ব দে। চাহৰ লগত কি খাবি? বিস্কুট খাবি নে পিঠাগুড়ি খাবি? বিস্কুট আন, বিস্কুট বাপেৰ হে যা। অ'কে ঠিক আছে। ককোনাট বিস্কুট দিম নে মেৰিগ'ল্ড বিস্কুট দিম? মেৰিগ'ল্ড আন যা, মেৰিগ'ল্ড যা। অ'কে। চাহ কাপত দিম নে গিলাচত দিম? বাপেৰ মাৰ কেৰাহী আছে, কেৰাহী। এই কেৰাহীত চাহ এগাল লৈ আহ যা। তোৰ ঘৰলে এই মানুহ কোনো নাহে, কুকুৰো নাহে, কুকুৰ। চাহকাপ বনাব ধৰিছিলো হে, ই দেখোন গুচিয়েই গ'ল। থ মই বনাম, ময়ে খাই থ'ম।